Hey guys, নমস্কাৰ মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল বহুত দিন হ'ল ভিডিঅ' দিয়া নাই মানে ভিডিঅ' এটা কৰি ৰাখিছোঁ বহুত দিনৰ পৰা কিন্তু এডিট কৰা হোৱা নাই বা মানে প্ৰথম দফাৰ বনোৱা হোৱা নাছিলে সেইকাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ ভাবিলোঁ আজি প্ৰথম দফা বনাই লওঁ আৰু ভিডিঅ'টো আপলোড কৰি দিওঁ কেইবাদিন নহ'লে দিগদাৰী হ'ব সেইকাৰণে মানে আমাৰ 1 এপ্ৰিল তাৰিখে 2023 1 এপ্ৰিল আছিলে আমাৰ জয়মতী নাটক আৰু তাতে মই মানে তৰবৰী চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ আৰু তাত ভিডিঅ' কৰি থৈছিলোঁ আৰু ভাবিলোঁ ইউটিউবতে সাঁচি ৰাখিম আমাৰ সেই স্মৃতিবোৰ যাতে হেৰাই নাযায় স্মৃতিবোৰ তাকে আৰু আচলতে মই প্ৰথমবাৰৰ বাবে নাটকত অভিনয় কৰিছোঁ বহুত বেছি ভাল অভিজ্ঞতা বুটলিবলৈ সক্ষম হ'লোঁ বহুত ভাল লাগিলে তেনেকুৱা আগতে কেতিয়াও কৰা নাছিলোঁ প্ৰথমবাৰৰ বাবে সুযোগ পালোঁ তাৰ বাবে মই সমূহ আয়োজক কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ যোনে শিকাব আহিছিলে আমাৰ গুৰু বিপ্লৱ দত্ত ছাৰ আৰু সুনন্দ ছাৰ লগতে কেইবাগৰাকীও আহিছিলে আৰু গুৰু তেওঁলোকৰ নামবোৰ মই ইমান ভালদৰে নাজানো গতিকে মই গোটেইকেইজনকে মই মোৰ ভিডিঅ'টোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে আমাক ইমানখিনি আগুৱাই নিলে এখন সুন্দৰ নাটক পৰিচালিত কৰিলে আৰু আমিতো সকলোৱে জানোৱেই মহাসতী জয়মতী ত্যাগৰ কাহিনী তেওঁ স্বামী আৰু দেশৰ কাৰণে আত্মবলিদান দিয়া আমিতো সকলোৱে জ্ঞাতই সেইবাবে মই ভাবোঁ যে জয়মতীক আমি সদায় জীয়াই ৰাখিব লাগে পূৰ্বতে যেনেদৰে আছিলে ইতিহাসে সকলো কয় ইতিহাসত সকলোবোৰ আছে আমি সকলোৱে জানো জয়মতীৰ কথা তেওঁৰ ত্যাগৰ কাহিনী গতিকে আমাৰ উঠি অহা নৱপ্ৰজন্মই যাতে তেওঁক সদায় সোঁৱৰাই তেওঁক যাতে কেতিয়াও পাহৰি নাযায় পৃথিৱীত থকালৈকে যাতে তেওঁ থাকি যায় সেয়াই মই বিচাৰোঁ মোৰ ফালৰ পৰা কামনা কৰোঁ সেইবাবে আমাৰ সমূহ অঞ্চলত আমাৰ অঞ্চলে আৰু মানে এই নাটকখন আয়োজন কৰিলে যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মখিনিয়ে জানে কণ ল'ৰা ছোৱালীখিনিয়ে যাতে বুজিব পাৰে জয়মতী কি হৈ আচলতে সেয়াই আৰু সেইদিনাখন বতৰো খুব বেয়া কৰি পেলালে তথাপিও আমাৰ সকলো নাটকখন হৈ গ'ল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ভাল পাব বুলি আশা ৰাখিছোঁ আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ঠিক আছে তেনেহ'লে ভিডিঅ'টো চাই থাকক গাইজ এতিয়া আমি আছোঁ আখৰাত মোৰ মাতটো বহুত সৰুকৈ আহিছে কাৰণ মই ডাঙৰকৈ কথা নকওঁ গম পাইছে আৰু লাজ লাগে এয়া আমাৰ ডালিমী এয়া আমাৰ মানে মিউজিকৰ কিবা কামবোৰ চলি আছে আৰু কি ডালিমী ক'লে গ'লি আকৌ আমাৰ ডালিমী প্লাছ জয়া পলালে আজি পৰিস্মিতা বা ভিডিঅ'টো ময়ে বনালোঁ আখৰা চলা নাই চলিব আৰু এতিয়া হ'ব আৰু চবকে দেখাইছোঁ এয়া মেইন মানুহজনী এয়া তৰবৰী হৈছে এইফালে জয়মতী কিন্তু অৰিজিনেলত এই জয়মতীৰ ভনীয়েক দেই এয়া মোৰ সখী হৈছে ডালিমীৰ লগত মই ডালিমী হৈছোঁ বাৰু হৈছে ৰকমী এয়া দুইজনী লাই লেচাই এফালে ডালিমীৰ লগত নাচা আৰু আমাৰ এনেদৰে ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা আখৰা আৰম্ভ হৈছিলে আপোনালোকে ভিডিঅ'বোৰ আগলৈ চাই থাকক দেখিবলৈ পাইছে পৰিস্মিতা আজি আমাৰ ইয়াত বৰ আখৰা এইফালে আমাৰ ভাৱৰীয়াসকল এয়া নাগিনী ঐ হাই কৈ দিয়া আজি বৰ আখৰা আমাৰ বুঢ়া গোহাঁই ঐ জয়া এইফালে এজনী এনেকুৱাই ঐ জয়া এই লালুক খোলা গদা গাইজ এতিয়া আছোঁ আমি বৰ আখৰাত মানে আজি 31 মাৰ্চ হয় মাৰ্চ আৰু আছে আমাৰ জয়মতীৰ বৰ আখৰা আৰু তাৰ বাবে মোৰ ভিডিঅ'টো মানে এটা কি পিনে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু যাতে আমি মানে ভৱিষ্যতে চাব পাৰোঁ আৰু নিজৰ স্মৃতিবোৰ ৰোমন্থন কৰিব পাৰোঁ সেয়াই আৰু এয়া মোৰ লগত আছে মোৰ ভণ্টি মোৰ খুৰী ছোৱালী এয়া ডালিমী হৈছে তাই ডালিমী কিবা কৈ দিয়া এয়া মই ডালিমী হৈছোঁ এয়া এই সুৰাটো মেখেলা আজি বৰ ধুনীয়া তাই দেই ৰিয়েলতটো আৰু বহুত বেছি ধুনীয়া আৰু ইনষ্টাত ইমান ধুনীয়া ৰিলচ বনাই থাকে কোৱা তাৰপৰা আইডিটো দি দিয়া নকওঁ তাৰপিছত ক'বা চাব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব সেয়াই আৰু চাই থাকক আমি দেখাই থাকিম ভিডিঅ'বোৰ ধুনীয়াকৈ কি হয় আজি ঠিক আছে এতিয়া মই নিয়ম কৰিব আৰু অলপ পাছতে মানে শৰাই আগবঢ়াব কাৰণ জয়মতী যিহেতু মানে থাকে আৰু বহুত নিয়ম কৰিব লগা থাকে সেয়াই চাই ভিডিঅ'টো তেনেকৈ আগলৈ ঠিক আছে ভণ্টিক চিনাকি কৰি দিলোঁ এইবাৰ আমি ভণ্টি লগৰ মানে আমি সখীক চিনাকি কৰাই দিম এয়া হৈছে উন্নত ব্যস্ত পৰা এনেকৈ দিলে মানুহে বেয়া পাব মই ডালিমী সখী ৰকমি তোমালোকে ভাল কৰা পাৰফৰ্মেঞ্চ মই ভাল কৰি শুভেচ্ছা দিছোঁ আৰু লগৰ শুভেচ্ছা দিছোঁ দেই বাই বাই বনাই থাকে দেই গাইজ চাই থাকক দেই জয়মতী নাটকত যিহেতু বহুতখিনি নীতি নিয়ম থাকে সেইবাবে আমাৰো বৰ আখৰাৰ দিনা
মানে নাটকখন কৰাৰ আগতে কিছুমান নীতি নিয়ম কৰি লোৱা হৈছে যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আৰু সকলোৱে যাতে ভালদৰে নাটকখন কৰিব পাৰে। সেয়াই আৰু আমি ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লোঁ। এয়া দিনৰ ভাগত নাটকৰ দিনা স্মৃতি তৰ্পণ কৰা হৈছিলে। সেইদিনা আচলতে খুব বৰষুণ দিছিলে, বতৰটো অত্যন্ত বেয়া কৰিছিলে, সেইকাৰণে মানুহৰ বহুত বেছি অসুবিধা হ'ল। মানে কিছুমানে আহিম বুলি ভাবিও বৰষুণৰ কাৰণে আহিব নোৱাৰিলে। এই আমাৰ মাক গামোচা পিন্ধাইছে, যিহেতু তেওঁ সভানেত্ৰী আছিল, জনতী নাটকৰ মানে যোনখিনি কমিটি আছিল আৰু তেওঁলোকৰ। সেয়াই আৰু আপোনালোকে আগলৈ চাই থাকক। নাটকৰ দিনা এয়া আমি সকলোৱে মেকআপ হৈ আছোঁ। নাটকখন আৰম্ভ হোৱাৰ আগতে আমাৰ গাঁৱৰ সকলো বোৱাৰীয়ে এটা কোৰাছ পৰিৱেশন কৰিলে। অতি সুন্দৰ হৈছে আচলতে কোৰাছটো, সেইবাবে মই মোৰ কেমেৰাত ধৰি ৰাখিলোঁ।
মনে মনে থাকাও মোনাহত হে প্ৰভু তুমি মোক সহায় কৰা প্ৰভু সহায় কৰা হে প্ৰভু তুমি মোক ধৈৰ্য দিয়া প্ৰভু ধৈৰ্য দিয়া Hasti ya tempat tiba-tiba kan bolong balik tiba sudah ada berapa harus sama ada berapa bulat amno tiba ji grup balik orang balik lagi kuliah boy lagi kan bolong bukan lo lagi hukuman dewan mantua